কি খবৰ? এতিয়া আমি কামত লাগি আছোঁ। এই মুনীন্দ্ৰ কুমাৰ নাথৰ ঘৰ। তেখেতে চাই আছে ওপৰলৈ মুখ মেলি। এইয়া খুৰা দেখিছা নহয়, তোমাক সকলোকে দেখাই দিছোঁ। এতিয়া ওপৰৰ কাম চলি আছে চাঙৰ ওপৰত। অলপ ৰিক্সৰ কাম হয়, তথাপিও কৰি আছোঁ আৰু। ৰ'দ দি আছে, দীপাংকৰ লাগি আছে, সেইফালে মই। বৰ বেছি কৰি নাথাকোঁ, ৰ'দ টান। কোনকেইটা? অঁ, ফুটাই থাকি যাব, একো নাই। পিছত আকৌ চাং পাতিব নালাগিব। মুধৰ কাৰণে চাং পাতিব লাগিব। অঁ, এতিয়া এই ইটা কেইটামান আনি এইফালে পৰা দলিয়াব লাগিব। সেইকেইটা বস্তাকেইটা আঁতৰ কৰি লওঁ। চলা অঁ, তাতে বাকি দিলে হ'ল। তাতে বাকি দিবা। ঠিকে আছে। হয়, গৰম বহুত। টিঙৰ ওপৰত এইফালে আকাশ ফৰকাল ধুনীয়া, কিন্তু অলপ তাপটো আছে, ৰ'দটো কম। হয়, ঠিক আছে। দেখালোঁ বৰনামঘৰ ওচৰত মুনীন্দ্ৰ কুমাৰ নাথৰ ঘৰ, কটঙাবাৰী গাঁও। লাইক কমেণ্ট কৰিব আপোনালোকে। তেখেতৰ ঘৰটো বনাই আছোঁ, অলপ সহায় কৰিব আৰু।